জীৱনত সৰু এটা ভুলেই জীৱনৰ সকলো শেষ কৰি দিব পাৰে। যি ল'ৰাটোৱে জীৱনত কেতিয়াও চিগাৰেট খোৱা নাছিল, সেই ল'ৰাটোৱে আজি ৰাস্তাত বহি ধোঁৱা এৰে। যি ল'ৰাটোৱে সকলোকে জীয়াই থকাৰ বাবে চেষ্টা কৰিছিল, সেই ল'ৰাটোৱে আজি নিজে জীয়াই থকাৰ কথা পাহৰি গৈছে। যি ল'ৰাটোৱে সকলো সময়তে হাঁহি ধেমালি কৰি ভাল পাইছিল, সেই ল'ৰাটো আজি হঠাতে নিস্তব্ধ হৈ গৈছে। এতিয়া কোনোবাই কয় সি পাগল, কোনোবাই তাক শেষ হৈ যোৱা বুলি কয়, আকৌ কোনোবাই কয় ল'ৰাটোৱে নষ্ট হৈ গৈছে। কেৱল মাত্ৰ এটা সৰু ভুলেই তাৰ জীৱনক ওলট পালট কৰি দিছে। আৰু সেই ভুলটো কি আছিল জানেনে? পাগলৰ নিচিনা কাৰোবাক একপক্ষীয়ভাৱে ভাল পোৱা। সেই একপক্ষীয় ভালপোৱাবোৰে মানুহক তিলে তিলে শেষ কৰি দিয়ে।